মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লকডাউনৰ মাজতে ৰঙালী বিহুৰ শুভেচ্ছা তোমালোকক যাচিলোঁ। আজি যদিও ঢোল পেঁপা গগনাৰ মাত আমি শুনা নাই, এবছৰ আমি এনেকৈ থাকিলে একো নহয়, সকলোবোৰ ঠিক ঠাক যেতিয়া হৈ যাব আমি আকৌ বিহু নাচিব পাৰিম, গাব পাৰিম, ঢোল পেঁপা গগনা তোমালোকে বজাব পাৰিবা। গতিকে অলপ দিনৰ কাৰণে ধৈৰ্য ধৰা। আজি আমি এটা অসমীয়া কবিতা পঢ়িম। কবিতাটোৰ নাম হৈছে প্ৰশস্তি। দশমমান শ্ৰেণীত প্ৰশস্তি কবিতাটো আছে আৰু ইয়াৰ কবি হৈছে বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱ। এতিয়া বিহগী কবি বুলি ৰঘুনাথ চৌধুৰীদেৱক কিয় কোৱা হয়? কাৰণ ৰঘুনাথ চৌধুৰীদেৱে চৰাই চিৰিকটি বিহংগ অৰ্থাৎ চৰাই চিৰিকটিক লৈ বেছিকৈ কবিতা লিখিছিল। তেওঁ মূল বিষয়বস্তুৱে আছিলে বিহংগ অৰ্থাৎ চৰাই চিৰিকটি, সেইকাৰণে তেওঁ বিহগী কবি বুলি কোৱা হয়। ৰঘুনাথ চৌধুৰীদেৱৰ জন্ম হৈছিলে বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ লাওপাৰা নামৰ গাঁও এখনত, আৰু তেওঁৰ পিতৃ আছিল ভোলানাথ চৌধুৰী। তেখেতৰ সৰুতেই ভৰি এখনত দুখ পাই ভৰি এখন ঘূণীয়া হৈ গৈছিলে, আৰু তেওঁ যেতিয়া স্কুলত পঢ়িবলৈ গ'ল গুৱাহাটীৰ, অষ্টমমান শ্ৰেণীলৈকে তেওঁ পঢ়াৰ পিছতে স্কুলৰ কঠোৰ শাসন মানে শিক্ষকৰ শাসনত ষ্ট্ৰিক্ট শাসনৰ কাৰণে স্কুল এৰি দিলে। দি পেলাই কি হ'ল, ঘৰতে তেওঁ বাংলা সাহিত্য আৰু সংস্কৃত সাহিত্যৰ চৰ্চা কৰিলে। তাৰপিছত তেওঁ সেইদৰে তাৰপিছত শিক্ষকতাও কৰিছিল অলপ দিন, তাৰপিছত খেতি বাতি কৰিবলৈ ল'লে, কিন্তু কাব্য চৰ্চা তেওঁ অব্যাহত ৰাখিল। তাৰপিছতে জোনাকী কাকতৰ তেওঁ লিখিবলৈ লৈছিল প্ৰথমতে, জোনাকী কাকতত, আৰু তাৰপিছত বাঁহী লিখিবলৈ ল'লে। আৰু তেওঁৰ আটাইতকৈ বিখ্যাত কবিতা পুথি আছিলে সাদৰী প্ৰথমখন, তাৰপিছত দহি কতৰা কেতেকী এনেকৈ আৰু কেইবাখনো হ'ল। পিছত গল্প কিতাপো তেওঁ লিখিছিল, আৰু তেজপুৰৰ 1935 চনত হোৱা অসম সাহিত্য সভাৰ তেওঁ সভাপতি আছিলে। এয়া আছিলে কবি পৰিচয়। এতিয়া আমি কবিতাটোত কি কৈছে চাবাচোন। কবিতাটো হৈছে প্ৰশস্তি। প্ৰশস্তি মানে প্ৰাৰ্থনা, আৰতি, আৰাধনা আদি। আমি যি কৰোঁ আৰতি, আৰাধনা, প্ৰাৰ্থনা আদিকে কয় প্ৰশস্তি। এতিয়া ইয়াত কাৰ প্ৰশস্তি কৰিছে, কোনে কৰিছে আমি চাওঁ আহাচোন। কবিয়ে কৈছে, কবিয়ে আচলতে এই কবিতাটোত সম্পূৰ্ণ প্ৰকৃতিক বৰ্ণনা দিছে। প্ৰকৃতিক মানে সৌন্দৰ্যৰ অপূৰ্ব বৰ্ণনা দিছে, আৰু তেওঁ প্ৰকৃতিৰ বিভিন্ন বস্তু ইয়ালৈ টানি আনিছে। আৰু এইটোও তেওঁ কৈছে যে প্ৰকৃতিত থকা সকলো বস্তুৱে, যেনে গছ লতা ফুল আদিয়ে কি কৰে, সকলোৱে যে গুণগান গায় পৰম পিতা পৰমেশ্বৰৰ, অৰ্থাৎ সৌন্দৰ্যৰ মাজেৰে তেওঁ পৰম পিতা পৰমেশ্বৰৰ বন্দনাও কৰিছে। এতিয়া আমি কবিতাটো চাওঁ চোৱা। উষাৰ কুংকুম ৰাগে ৰঞ্জিলে বহুধা, দহুদিশ উদ্ভাসিত কৰি, নৱ কিশলয় দলে চামৰ ধুলাই, প্ৰকৃতিক আনিলে সাদৰি। উষা মানে সূৰ্য, কুংকুম কুংকুম মানে সেন্দুৰীয়া ৰং, ৰাগে ৰঞ্জিলে বহুধা ৰাঙলী কৰি পেলালে পৃথিৱীখন, বসুন্ধৰা বহুধা। দহুদিশ উদ্ভাসিত কৰি, দহুদিশ মানে দহুটা দিশ উজ্জ্বলাই তুলিলে উষাৰ কুংকুমে সূৰ্যৰ পোহৰে। নৱ কিশলয় দলে চামৰ ধুলাই, নতুন কুঁহিপাত, কিশলয় মানে কুঁহিপাত, কিশলয় দলে চামৰ ধুলাই। চামৰ শব্দটো তেওঁ ক'ৰ পৰা আহিলে, চুবৰি পহুৰ নেজৰ মুঠাৰ নিচিনাকৈ ওলায়, তাৰমানে কুঁহিপাতবোৰ মুঠামুঠিকৈ ওলাই যে, সেইটোকে কৈছে যে কিশলয় দলে চামৰ ধুলাই, প্ৰকৃতিক আনিলে আদৰি। প্ৰকৃতিক নতুনকৈ আদৰি আনিলে। নতুনকৈ আদৰি আনিলে মানে গছ লতা নতুনকৈ কুঁহিপাত ওলোৱা মানে প্ৰকৃতি নতুন হোৱা, সেইটোকে কৈছে যে প্ৰকৃতিক আনিলে সাদৰি। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ তলমল, মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। কবিৰ চিত্ত হৰণ কৰি নিলে
যত ফুল কুসুমৰ ফুল পাত ফুলপাহি এইবোৰ ফুলি পেলাই কি হ'ল কবিৰ চিত্ত অৰ্থাৎ মন হৰণ হৰি লৈ গ'ল আনন্দত প্ৰাণ তলমল তেওঁ আনন্দত প্ৰাণ তলমল কৰি আছে মানে উখল মাখল কৰি আছে তেওঁৰ মন মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল মন্দিৰত ৰবাব ফুল নালাগে ৰবাব টেঙাৰ যে ফুল মন্দিৰত নালাগে কিন্তু কবিয়ে কৈছে যে ৰবাব ফুলৰ যে ফুলটো ফুলিও কি হৈছে সুন্দৰ সুগন্ধ বিয়পাইছে উঠে তৰু হিৰে হিৰে বন বিহংগৰ চন্দ ভৰা সুমধুৰ টান জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান উঠে তৰু হিৰে হিৰে তৰু মানে গছৰ হিৰে হিৰে ডালে পাতে বন বিহংগৰ বনৰীয়া চৰাইৰ কি উঠে চন্দ ভৰা সুমধুৰ টান ছন্দময় গান অৰ্থাৎ চৰাই যে গান গায় চৰাইৰ মাতটোত মানে কবিয়ে গানৰ নিচিনা বুলি কৈছে আৰু তাত ছন্দময় এটি ছন্দতে গায় চৰাই গান গতিকে সেইকাৰণে কৈছে ছন্দ ভৰা সুমধুৰ টানে চৰায়ে গান গাই আছে আৰু জলস্থল জল মানে পানী মাটি আৰু আকাশ অন্তৰিক্ষ মানে আকাশ সকলোতে দেৱতাৰ মহা অভিযান সকলোতে বিয়পি পৰিছে প্ৰভুৰ পৰম পিতা পৰমেশ্বৰ সৃষ্টিকৰ্তাৰ স্পৰ্শ অভিযান মানে আহি পৰিছে তেওঁ সকলোতে তেওঁৰ বিৰাজমান হৈ আছে কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাত্ৰি উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী কৰি দীৰ্ণ মানে ভাঙি ছিঙি বিদাৰিত কৰি জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ বহুদিন গোট খাই থকা দুখ বিষ বাষ্প বিষ পানী মানে বহুদিন দুখ গোট খাই থকা যিখিনি কষ্ট মানুহৰ দুখ সেইখিনি জৰাজীৰ্ণখিনি উলিয়াই দিব দিছে বাহিৰ কৰি দিব দিছে খালি বাহিৰ কৰি দিব দিছে শেষ কৰি দিব দিছে শেষ হ'ল মহা কাল ৰাত্ৰি ৰাতিৰ শেষ হ'ল দুখৰ দিন শেষ হৈ গ'ল শেষ কৰিব দিছে কেনেকৈ পাহৰি গৈ পেলাই উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠা ঋতিক মানে পুৰোহিত ধ্যানী ধ্যান কৰাজনক কয় ধ্যানী অমৃতৰ পুত্ৰ বুলি কওঁতে ঈশ্বৰৰ পুত্ৰ বুলি কৈছে অমৃতৰ পুত্ৰ সমগ্ৰ মানৱ জাতিকে তেওঁ অমৃতৰ পুত্ৰ বুলি কৈছে মানৱক গতিকে কৈছে যে মানৱ জাতিক আহ্বান কৰি কৈছে উঠা তোমালোক উঠা যত মুক্তি পদযাত্ৰী এতিয়া মুক্তি পদযাত্ৰী মানে তেওঁ কি কৈছে মানৱ জীৱনৰ মূল উদ্দেশ্যই হৈছে মুক্তি লাভ কৰা কষ্টকৰ জীৱনৰ পৰা মানৱ জীৱনৰ দুখ কষ্ট আদিৰ পৰা মুক্তি লাভ কৰিবলৈ আমি বিচাৰোঁ বিভিন্ন এই হিন্দু দৰ্শনত সেইটো আছে যে মুখ্য লাভ বা মুক্তি লাভেই হৈছে মানৱ জীৱনৰ মূল লক্ষ্য তে ইয়াত কোৱা হৈছে যে মুক্তি পথযাত্ৰী যিসকলে মুক্তি বিচাৰে দুখৰ পৰা মুক্তি বিচাৰে তেওঁলোকে উঠা আৰু আহ্বান কৰা কিহক সুখক আহ্বান কৰা পৰমেশ্বৰক আৰাধনা কৰি মোহন কিচক বেনু অনাহত চন্দে গাই মহা মহিমৰ গান মোহ চন্দ্ৰালহ তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান মোহন কিচক বেনু মোহন মানে কৃষ্ণকো বুজায় কিন্তু ইয়াত মোহন মানে আকৰ্ষণীয় বুজাইছে কিচক বেনু কিচক মানে হৈছে ভুমুৰাই ফুটা কৰা বাঁহৰ পৰা ওলোৱা বতাহ সোমালে যে শব্দ এটা সুন্দৰ শব্দ এটা হ'ব সেইটোক কয় কিচক এতিয়া কিচক বেনু সেই বাঁহৰে গঢ়োৱা এবিধ বাদ্য গতিকে সেই মোহন কিচক আকৰ্ষণীয় কিচক বেনুৰ শব্দ মানে সুৰ অক্ষত চন্দে অনাহত মানে আঘাত নোপোৱাকৈ অবিৰত চন্দে আহি আছে কৰবাৰ পৰা ভাহি আহি আছে আৰু মহামহিমৰ গান গাইছে মহামহিম মানে ইয়াত অতি খ্যাতিমন্ত কাৰোবাৰ গান গাইছে মানে ঈশ্বৰৰ গান গাইছে সৃষ্টিকৰ্তা যিয়ে নেকি গোটেই সুন্দৰ
পৃথিৱীখন সৃষ্টি কৰিছে তেওঁৱে হৈছে মহামহিম মুহ তন্দ্ৰালহ তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপধান মুহে আমাৰ মানৱ জীৱনৰ সকলোতে বাধাৰ সৃষ্টি কৰে আমি জীৱনত যদি সাকসেছ হ'ব নোৱাৰো বিভিন্ন সময়ত তাৰ কাৰণ হৈছে মুহ এৰিবলৈ কৈছে তেওঁ টোপনি তন্দ্ৰালহ আলস্য টোপনি আদি এৰি পেলাই কি কৈছে উঠা ভক্তবৃন্দ সকলো মানৱ জাতিৰ মানৱকে তেওঁ ভক্ত বুলি কৈছে উঠা সুন্দৰৰ কৰা ৰূপ ধ্যান এতিয়া সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে মানে সুন্দৰক চাব দিছে গোটেই পৃথিৱীখনক সৌন্দৰ্য চকু মেলি চাব দিছে আৰু তাৰ জৰিয়তে সৃষ্টিকৰ্তাক আৰাধনা কৰিবলৈ তেওঁ আমাক আহ্বান কৰিছে এতিয়া কবিতাটিত শেষত তোমালোকৰ কোৱেশ্চন পাবা এনেকৈ প্ৰথমে ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় বুলি কৈছে ইয়াতে আমি জানোৱে প্ৰথমে ক'লো বিহগী কবি তেওঁৰ কবিতা পুথি দুখনৰ নাম হাদৰী দহিক কতৰা বুলি ক'ব পাৰো আৰু আছে কিবা দেখিবা তাতে প্ৰকৃতিক কোনে হাদৰী আনিলে বুলি কবিয়ে কৈছে গছৰ নতুন কুঁহিপাতবোৰে কিহলয় দলে বুলি মন্দিৰৰ উপক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে ৰবা ফুলে আৰু বাকি প্ৰশ্ন উত্তৰ সহজ হয় তোমালোকে ভালকৈ চাবা পাৰিবা গতিকে আজি আকৌ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো তোমালোকে সুন্দৰকৈ থাকা ধুনীয়াকৈ বিহু উপভোগ কৰা ঘৰতে আৰু নিৰাপদে থাকা ঘৰতে থাকা